তো যোৱাকালি আমি 7টা কলেজৰ নাম কৈছিলোঁ। তো ৰাতি আমাৰ অনাৰেবল মাননীয় চিফ ছাৰে ফোন কৰিলে, 7টা নহয় তেওঁ 16টাই কৰিব, এটাও বাকী নাৰাখে আৰু গোটেইখিনি কৰি দিম বুলি কৈছে আৰু। তো মইতো বিৰাট খুচি হৈছোঁ, কাৰণ এইটো আগৰ পৰাই দাবী আছিল। তো সেই হিচাপে আমাৰ 16টা কলেজ, মহামায়া ডিগ্ৰী কলেজ বগৰীবাৰী, থমৰা আঞ্চলিক কলেজ বাক্সা, দক্ষিণ বিজলী ডিগ্ৰী কলেজ বাক্সা, বাক্সা ডিগ্ৰী কলেজ বাগানপাৰা তামুলপুৰ, পানেৰী কলেজ ওদালগুৰি, শংকুশ ডিগ্ৰী কলেজ গোসাইগাঁও, গোবিন্দ বসুমতাৰী কলেজ জাৰাগুৰি, তুলসীবিল ডিগ্ৰী কলেজ কোকৰাঝাৰ, আৰণাই কলেজ কোকৰাঝাৰ, হিতেন্দ্ৰনাথ মুছাহাৰী কলেজ বাঁশবাৰী কোকৰাঝাৰ, ৰৌতা ডিগ্ৰী কলেজ ওদালগুৰি, এছ এন ব্ৰহ্ম কলেজ কোকৰাঝাৰ, বডফা ইউ এন ব্ৰহ্ম কলেজ কাজলগাঁও, কমাৰ্চ ষ্ট্ৰীম ইউ এন ব্ৰহ্ম কলেজ দতমা কোকৰাঝাৰ, কমাৰ্চ এণ্ড ছায়েন্স ষ্ট্ৰীম কাজলগাঁও কলেজ কোকৰাঝাৰ, গুৰেশ্বৰ কলেজ ছায়েন্স ষ্ট্ৰীম, এই 16খন কলেজত প্ৰভিন্সিয়েলাইজেশ্যন তেওঁ ইতিমধ্যে প্ৰচেছ কৰিব দিছে, তেওঁ নিৰ্দেশ দিছে। আমি প্ৰমোদ বড়ো ডাঙৰীয়া এই মহানুভৱতাৰ কাৰণে কি বুলি কয় এইটো শলাগ লৈছোঁ আৰু। গতিকে আমি কৈছিলোঁ 7খন, তেওঁ কৈ দিলে 16খনে কৰিব লাগিব। তেওঁ অৰ্ডাৰ দিলে, আমাক নিৰ্দেশ দিলে। খুব ভাল পাইছে, ৰাতি খুব ভাল লাগিলে আৰু।